নমস্কাৰ চাবিদসকল, মাৰ্চ মাহৰ পেঞ্চন সম্বন্ধে এক গুৰুত্বপূৰ্ণ খবৰ হয়। চাবিদসকল, আপোনালোকে অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰ নহওক কিয়, নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰ নহওক কিয়, তাৰমানে পেঞ্চনাৰসকলৰ নাইবা ফেমিলি পেঞ্চনাৰসকলৰ তেওঁলোকৰ এই মে' মাহৰ পেঞ্চন সম্পৰ্কে এক শেহতীয়া খবৰ। সেয়া হ'ল যে আপোনালোকৰ মে' মাহৰ পেঞ্চন পোৱাত এইবাৰ 2-3 দিন পলম হ'ব পাৰে। হয় চাবিদসকল, কিয়নো সাধাৰণতে আপোনাৰ বেংকৰ জৰিয়তে পেঞ্চন লাভ কৰা পেঞ্চনাৰসকলৰ পেঞ্চন আপোনাৰ 25 তাৰিখৰ ফালৰ পৰা মোকলাই দিয়া হয়। কিন্তু এইবাৰ 25 তাৰিখ আপোনাৰ চতুৰ্থ শনিবাৰ পৰাৰ কাৰণে বেংক বন্ধ থাকিব, বেংকৰ কাম কাজ, আৰু যাৰ ফলত আপোনাৰ 26 মে' আপোনাৰ ৰবিবাৰ, আৰু সেয়েহে আপোনালোকে পৰৱৰ্তী সোমবাৰ মানে 27 মে'ৰ পৰাহে আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমাবলৈ ধৰিব। আনহাতে আপোনাৰ স্পাৰ্চৰ জৰিয়তে পেঞ্চন লাভ কৰা কৰ্মচাৰীসকলৰ পেঞ্চন আপোনাৰ 29-30 তাৰিখৰ ভিতৰত আপোনাৰ ৰিলিজ কৰা হ'ব, আৰু আনহাতে আপোনালোকে যিকোনো সময়ত পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় লাইক দি পেঞ্চনাৰৰ সকলো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।